আজিৰ এই ভিডিঅ'টোত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত 2026-27 বৰ্ষৰ যিটো BSc নাৰ্ছিং আৰু ফাৰ্মাচীৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বিষয়ে বিতং তথ্য আগবঢ়োৱা হৈছে। অসম চৰকাৰৰ বা ব্যক্তিগত প্ৰতিষ্ঠানৰ নামভৰ্তিৰ বাবে এই উমৈহতীয়া পৰীক্ষা CEE কমন এণ্ট্ৰেন্স এক্সাম যিটো অতি প্ৰয়োজনীয় হয়। অধিক জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। তো ইয়াতে যিটো তিনিটা কোৰ্সৰ বিষয়ে আমি আলোচনা কৰিম। পোনপ্ৰথমতে আমি যিটো BSc নাৰ্ছিং সেইটোৰ বিষয়ে আমি অলপ চাম। তাৰপিছত আমি B ফাৰ্ম আৰু D ফাৰ্মৰ বিষয়ে আলোচনা কৰিম। তো ইয়াৰ কাৰণে যিটো মিনিমাম মাৰ্কস লাগে BSc নাৰ্ছিঙৰ কাৰণে 45 PCB ফিজিক্স কেমেষ্ট্ৰি বায়'লজিত 45 পাৰ্চেণ্ট মাৰ্কস থাকিব লাগিব। B ফাৰ্মৰ কাৰণে 45 to 50 এইটো মানে কেটাগৰী ৱাইজ হ'ব। D ফাৰ্ম ইয়াতো 40 to 45 লিখে। তো ইয়াৰ নেক্সটত আমি BSc নাৰ্ছিঙৰ এডমিশ্যনৰ যিটো কি দৰকাৰ হ'ব সেই বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ কাৰণে যিটো এলিজিবিলিটি দৰকাৰ হ'ব, কেণ্ডিডেটজন মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। মিনিমাম যিটো এজ 17 বছৰ আৰু মেক্সিমাম 35 ইয়াৰ্ছ। 12th ছায়েন্সত পাছ কৰিব লাগিব, যিটোত PCB আৰু ইংলিছ পাছ হ'ব লাগিব। যাৰ মিনিমাম মাৰ্ক ইয়াৰ আগতো কোৱা হৈছে যে 45% মাৰ্কস হ'ব লাগিব। PRC ৰিকুৱাৰ্ড ফৰ গভৰ্ণমেণ্ট কলেজ, যদি গভৰ্ণমেণ্ট কলেজত আপুনি এডমিশ্যন ল'ব খোজে সেই ক্ষেত্ৰত আপোনাৰ PRC লাগিব। আৰু BSc নাৰ্ছিঙৰ ক্ষেত্ৰত যিটো মেল কেণ্ডিডেট আছে তেওঁলোকক এলাউ নকৰে, অনলি ফিমেল কাৰণে। যদি আপুনি মেল কেণ্ডিডেট হয় তেনেহ'লে আপুনি যিকোনো প্ৰাইভেট কলেজত এডমিশ্যন ল'ব লাগিব। ইয়াৰ কোৰ্স যিটো ডিটেইলছ তাতে আছে। ইয়াৰ যিটো ডিউৰেশ্যন হ'ব 4 বছৰ আৰু ফিল্ডটো ইয়াতো হেল্থ কেয়াৰ হিচাপে হ'ব। কেৰিয়াৰ অপশ্যন ক'বলৈ গ'লে ষ্টাফ নাৰ্ছ হ'ব, গভৰ্ণমেণ্ট জবছো পাব, প্ৰাইভেট হস্পিটেলত আপুনি জবছ পাব আৰু বহুত ক্ষেত্ৰতে আপুনি জবছ পাব। নেক্সট আমি B ফাৰ্ম আৰু D ফাৰ্মৰ ক্ষেত্ৰত আমি অলপ আলোচনা কৰোঁ। ইয়াৰো এলিজিবিলিটি চেম, ইণ্ডিয়ান চিটিজেন, মিনিমাম 17 বছৰ হ'ব লাগিব আৰু তেওঁ 12th উইথ ছায়েন্স, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা মেথছ আৰু লগতে ইংলিছ ছাবজেক্টত পাছ হ'ব লাগিব। PRC ৰিকুৱাৰ্ড ফৰ গভৰ্ণমেণ্ট কলেজ, ইয়াতে মেল ফিমেল নাই, কিন্তু গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'বলৈ হ'লে PRCটো মাষ্ট বি লাগিব আৰু মেডিকেলি ফিট হ'ব লাগিব। এই ক্ষেত্ৰত এটা ইম্পৰ্টেণ্ট নোটছ হ'ল যে নিউজ ষ্টুডেণ্টছ আৰ নট এলিজিবল ফৰ B ফাৰ্ম। যিটো বেচেলৰ ইন ফাৰ্মাচী আছে তাতে নিউজৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে মানে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে এলিজিবল নহ'ব। কোৰ্সৰ ডিউৰেশ্যন ইয়াতে যদি B ফাৰ্ম কৰিব খোজে বেচেলৰ ডিগ্ৰী, ইয়াতে এইটো আণ্ডাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী হ'ব, সেইটো হ'ব 4 বছৰৰ আৰু D ফাৰ্ম ডিপ্ল'মাটো হ'ব 2 বছৰৰ। ইয়াতে কেৰিয়াৰ অপশ্যনটো আপুনি ফাৰ্মাচিষ্ট হ'ব, মেডিকেল ষ্ট'ৰৰ বিজনেছ কৰিব পাৰিব, ফাৰ্মা কোম্পানীত জবছ পাব, হস্পিটেলত জবছ পাব। নেক্সট আমি এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব, চেম ফৰ অল কোৰ্চেছ। ইংৰাজীত 25 মাৰ্ক থাকিব, ফিজিক্সত 25 মাৰ্ক, কেমেষ্ট্ৰিত 25 মাৰ্ক, বায়'লজি বা মেথছত যিটো আপুনি চিলেক্ট কৰিব তাতে 25 মাৰ্ক থাকিব। টোটেল 100 মাৰ্ক। এক্সাম চেণ্টাৰৰ বিষয়ে আমি যদি ইয়াতে আলোচনা কৰোঁ, গুৱাহাটীত আছে, ডিব্ৰুগড়ত আছে, শিলচৰ আছে, যোৰহাট আছে, বৰপেটা আছে, এনেকুৱা আপুনি চাই ল'ব পাৰিব। এইটো এপ্লাই কেনেকৈ কৰিব, ডিছক্ৰিপশ্যনত আপুনি BSc নাৰ্ছিং, D ফাৰ্ম বা B ফাৰ্মৰ সব আপুনি লিংক পাই যাব, তাৰ পৰা আপুনি
কেনেকৈ কৰিব যে ক্লিক কৰি অফিচিয়েল ৱেবছাইটত যাব, তাতে অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি এটা অপশ্যন পাব, তাতে ৰেজিষ্টাৰ কৰি ল'ব, য'ত আপোনাৰ নিজৰ পাৰ্চনেল ডিটেইলছ আৰু যিবিলাক ডকুমেণ্ট খুজিব সেইবিলাক আপুনি আপলোড কৰি দিব। তাৰপিছত মিনিমাম এটা ফি 300 টকামান লগতে GSTৰ লগতে পৰিব, সেইটো আপুনি পে' কৰি দি ছাবমিট কৰি দিব। ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে আমি ইয়াতে যদি চাওঁ যে ইয়াৰ যিটো ষ্টাৰ্ট মানে ছাবমিশ্যন ডেট ষ্টাৰ্ট হ'ব 20 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট হ'ব 12 মে'। এডমিট কাৰ্ডটো 25 মে'ত আৰু এক্সাম ডেটটো হ'ব 7 জুন ছানডে হ'ব। ইয়াৰ কাৰণে হেল্পলাইন যদি আপুনি বিচাৰে, এই যিটো নম্বৰ আছে এই নম্বৰ বা এই ৱেবছাইটত গৈ মানে ইমেইল যোগে আপুনি নিজৰ কুৱেৰিবিলাক দিব পাৰিব। আৰু এই বিষয়ে কিবা যদি আপোনাৰ কুৱেৰি থাকে কমেণ্টত আপুনি কমেণ্ট কৰিবলৈ নাপাহৰিব, যথাসম্ভৱ মই উত্তৰ দিয়াৰ চেষ্টা কৰিম। আৰু ইয়াৰ সকলো যিবিলাক ৰিলেটেড লিংকছ আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপুনি পাই যাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব আগন্তুক এনেকুৱা ভিডিঅ' পাবলৈ। আৰু যদি ভিডিঅ'টো আপোনাৰ উপকাৰ হৈছে বুলি ভাবে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব।